মানে আনকে যদি দুখ দিওঁ মই দুখী হৈ মৰিব লাগিব। প্ৰথমে ইয়াৰ হেৰিখিনি দেখাই দিছোঁ, চাওক ইমান ধুনীয়াকৈ বনাইছে নহয়। ইয়াৰ গিলাচ দেখিছে নহয়, এইফালে খুটাখিনি তো এয়া চাওক, এই ওপৰফালে চাওক ইমান ধুনীয়া। এইটো এনেই টেম্পৰাৰী নহয়, মানে পাৰ্মানেণ্ট হয়, দেখিছে? এয়া দেখিছেনে? এয়া চাওক কিমান ধুনীয়াকৈ বনাই থৈছে। হয়তো ইয়াত ইমান ভালকৈ নুঠিবও পাৰে, চাই লওক চব। প্ৰথমে সকলোকে নমস্কাৰ। মই আহিলোঁ তিনিচুকীয়া। এনে ভিডিঅ' বাৰু কেইবাটাও বনাইছোঁ মই। এইটো ভিডিঅ' মানে বাইদেউৰ লগত বেলেগকৈ বনোৱা নাই। বাইদেউ মুখৰ পৰা শুনিম কিছুমান কথা ইয়াৰ বিষয়ে। এইটো বিষয়ে মই ইমান নাজানো, আজি আহিছোঁহে দাদাৰ লগত। দাদা সেইফালে আছে আৰু প্ৰাণজিৎ ইহঁতে আগে আহি থাকে। তাৰপিছত ইয়াৰ বিষয়ে আৰু ইমান ভালকৈ হয়তো বহু মানুহে কম মানুহে জানে আৰু আমাৰ তিনিচুকীয়াত আছে এইটো। বাকীখিনি বাইদেউ ক'ব আৰু মই ইমান নকওঁ আৰু বেছি ক'লেও ভিডিঅ'টো দীঘল হ'ব। গতিকে বাইদেউ এই ঘৰটোৰ বিষয়ে বা এই যিখিনি আপোনালোকে সজাই মেলি কৰিছে, এইটো একচুৱেলি কি হয়? এইটো আধ্যাত্মিক মিউজিয়াম হয়, স্পিৰিচুৱেল মিউজিয়াম। ইয়াতে ভগৱানৰ জ্ঞানটো বনোৱা হয়। ভগৱানে জ্ঞান দিছিলে, তেতিয়া ৰেকৰ্ড কৰি এতিয়া প্ৰিণ্ট কৰি তাৰপিছত এতিয়া আমি এইটো কোৰ্চ কৰা যেনেকুৱা কিতাপত আছে, এইটো চব ভগৱানৰ জ্ঞান হয়। ইয়াতে কোনো মানুহে কোনো জ্ঞান দিয়া নাই, মানুহে একোৱে কৰা নাই। কয় না সব কুছ কৰকে আপনে আপকো ছুপা লেতা হে, এক কাহাৱত। কিন্তু ভগৱানক দেখা নাযায়। তেওঁ আহিলে এতিয়া 1936ত আহি তেওঁৰ কাম কৰি আছে। 100 বছৰৰ কাৰণে আহিলে। এতিয়াতো তেওঁৰ যোৱাৰো সময় হৈ গৈছে। তো এই সময়টো বহুত মূল্যৱান। গতিকে হীৰাতুল্য জীৱন বনাবলৈ এই সময়টোৱে আছে আমাৰ। সেইকাৰণে এইটো ডায়মণ্ড যুগ বুলি কয়। সত্য যুগত গ'ল্ডেন এজ, ত্ৰেতা যুগত চিলভাৰ এজ, দ্বাপৰ যুগত কপাৰ এজ বুলি কয়, আৰু কলি যুগত আইৰণ এজ। আইৰণ এজ সেইকাৰণে কয় কাৰণ কলি যুগটো মানুহ ইমান মানে অগুণ ভৰি যায় ভিতৰতে, সেইকাৰণে ভালকৈ মানে নিজৰ জীৱনটো চলাব নোৱাৰে। মানে বুদ্ধিটো কি হৈ যায়, বুদ্ধিহীন হৈ যায়, বুদ্ধি কোনো কাম নকৰে। আজিকালি ইমান দুনিয়াত যিবোৰ হৈ আছে তোমালোকেতো জানাই, ইমান বলাৎকাৰ হৈ আছে, মাৰ্ডাৰ হৈ আছে। কেলৈ হৈ আছে? কাৰণ মানুহৰ এতিয়া দিমাগটো মানে নিজে চলাব নোৱাৰে। যেনেকুৱা পৰিস্থিতি, বায়ুমণ্ডল যেনেকুৱা হৈছে তেনেকুৱা চলি আছে। সেইকাৰণে এই স্থিতিৰ পৰা আমি যদি এই বায়ুমণ্ডলৰ পৰা নিজকে মুক্ত ৰাখিব বিচাৰোঁ, তেনেহ'লে একমাত্ৰ স্পিৰিচুৱেল নলেজটো আমাৰ ল'ব লাগিব। এই স্পিৰিচুৱেল নলেজটো এনেকুৱা, আমাৰ ভিতৰত যিমান কমজুৰি আছে, অগুণ আছে, এইবোৰ ওলাই যাব। মানে ইয়াত শিকোৱা হয় কিছুমান, যিটো এতিয়া যিবোৰ পৰিস্থিতি চলি আছে বা বৰ্তমান অৱস্থাত যিখিনি হৈ আছে, সেইটোক লৈ পেলাই ইয়াত বুজোৱা হয় যে এই বস্তুটো এনেকৈ কৰিব নালাগে বা এইটো কৰিলে এনেকুৱা হয়। সেইটো নহয় জানো? সেইকাৰণে আমাৰ যদি আমি নিজে নিজকে ভাল নাপাওঁ, তো আনকো ভাল পাব নোৱাৰোঁ। কাৰণ দুনিয়াতে মানুহে কি বিচাৰে? মৰম বিচাৰে। আজি দুনিয়া কাকো নিজৰ ঘৰৰ পৰিবাৰৰ পৰাই মৰম পোৱা নাই, বাহিৰত কি মৰম পাব? মানুহে মৰমৰ কাৰণে নিজৰ জীৱনো বিসৰ্জন দি আছে। সেইকাৰণে আমি যদি নিজকে মৰম কৰোঁ, তেনেহ'লে আনকো মৰম কৰিব পাৰিম। সেইটোৱে ভগৱানে শিকাই আছে, খালি প্যাৰ। सबको प्यार दो तो प्यार मिलेगा, सबको रेस्पेक्ट दो तो रेस्पेक्ट मिलेगा। মই আনকো যদি সন্মান নিদিওঁ, আমি কেতিয়াও সন্মান নাপাওঁ। সেইকাৰণে আনকো মই সন্মান দিব লাগিব, তেনেহ'লে মই সন্মান পাম। সেইকাৰণে ভগৱানে যিটো শিকাই আছে আমাক তেনেকুৱা চলি আছোঁ আমি, আৰু তেনেকুৱা চলিলে আমাৰতো বেয়া হোৱা নাই, ভালেই হৈ আছে। সেইকাৰণে এইটোৱে একটা লক্ষ্য ৰাখিব লাগিব, যদি মই নিজকে সন্তুষ্ট ৰাখিব পাৰোঁ, আনকো যাতে মই সন্তুষ্ট কৰিব পাৰোঁ, তেনেহ'লে মানুহৰ পৰা দুৱা পাম। যিমান তোমালোকে একেলগতে আছা, তুমি সদায় এইটোৱে লক্ষ্য ৰাখিব যে মোৰ পৰা যাতে চবে কোনেও দুখ নাপায়। মানে আনকে যদি দুখ দিওঁ, মই দুখী হৈ মৰিব লাগিব। দুনিয়াত ইমান দুখী কেলৈ হৈ আছে? ইমান সেইকাৰণে মানুহে কয় না, ভগৱানে আহিছে কাটোতো ফুল বানানো বুলি। সেই দুনিয়াত এতিয়া কাটা যেনেকুৱা লাগিলে কিমান দুখ পায় মানুহ, তেনেকুৱা মানুহক দুখ দি আছে, কোনেও সুখ দিব নোৱাৰে। একমাত্ৰ পৰমাত্মা আছে, যে নেকি সুখৰ সাগৰ হয়। মই বেংগলী হওঁ না, সেইকাৰণে অসমীয়াত সুখৰ সাগৰ বুলি কয় না ভগৱানক। তো সেইকাৰণে চবকে সুখ দিবলৈ আহিছে। কোনো মানুহে মানুহক সুখ দিব নোৱাৰে পৃথিৱীত, চবেই দুখ দিব। সেইকাৰণে পৰমাত্মা আহি আমাক মাতিছোঁ, আমি পৰমাত্মাক। সেই পৰমাত্মা আগে আমালোকে সুখ দো, শান্তি দো। পৰমাত্মা এইটো কাৰণে আহিছে এতিয়া, আহি আমাক সুখ শান্তি দি আছে। আমি যিমান এই জ্ঞানটো শুনিম, যিমান জ্ঞানটো নিজৰ জীৱনত ধাৰণ কৰিম, ইমানে আমি সুখ শান্তি পাম, আৰু কোনো উপায় নাই।
চাওক যদি আপোনালোকে আহে নহয় আহিব পাৰে ইয়াত জ্ঞান ল'বলৈ বেলেগ একো নহয় মানে আৰু এইটো হ'ল এনে মিউজিয়াম বুলি কয় নে এইটো ভ্ৰমণ বুলি কয় কি বুলি কয় চিত্ৰ প্ৰদৰ্শনী বুলি কয় প্ৰদৰ্শনীয়া বুলি কয় মিউজিয়াম প্ৰদৰ্শনী বুলি কয় ইয়াতে আমি আহি মানে জাষ্ট আমি এইটো গম পাম যে ইয়াতে কি হৈ আছে দুনিয়াখনত কি হৈ আছে দুনিয়াটো কি হৈ আছে ভগৱানে আহি কি জ্ঞান দি আছে আমি এতিয়া কি কৰিব লাগিব কি জ্ঞান ল'ব লাগিব কেনেকুৱা চিন্তা কৰিব লাগিব কেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰিব লাগিব সব বস্তু আমি এই একটা আইডিয়া হৈ যাব তাৰপিছত আপুনি 7 days কোৰ্চ আছে কোৰ্চটো কৰিলে আপুনিতো পুৰাই গম পাই যাব আচ্ছা কোৰ্চ বুলি কথা কওঁতে মোৰ এনেই কথা এটা হ'ল বাইদেউ এতিয়া ধৰক হেৰি আমিতো আগে অহা নাই বাৰু আজি মইতো আজিয়ে প্ৰথম আহিছোঁ তাৰপিছত ইয়াত ধৰক কোৰ্চ ল'বলৈ কিবা টকা পইচা কিবা দিব লাগে একো নালাগে ভগৱানৰ সন্তান আমি চবে আত্মা পৰমাত্মাৰ সন্তান ন তো আমাৰ পৰা কেনেকুৱা পইচা ল'ব সেইটো এটা কথা গম পালে তাৰপিছতে আৰু এনেই জাতি ধৰ্ম কিবা লৈ পেলাই একো নাই চবৰ কাৰণে ভগৱানৰ সন্তান চব আমাৰ আত্মা ভাই चाहे मुस्लिम हो चाहे हिंदू होगा ना हिंदू मुस्लिम सिख ईसाई आपस में है भाई भाई कहावत আছে না তো আমি ভাই ভাই কেনেকুৱা হৈছোঁ আত্মিক সম্পৰ্ক শৰীৰৰ সম্পৰ্কত ভাই নহয় কিন্তু আত্মিক সম্পৰ্কত আমি একই ভগৱানৰ সন্তান সেইকাৰণে ইয়াতে কোনো জাতিভেদ নাই বৰ্ণভেদ নাই একো নাই চবে আহিব পাৰে ইয়াতে যিকোনো মানুহে আহিব পাৰিব আৰু টাইমটো বাইদেউ এড্ৰেছটো আৰু টাইমটো ৰাতিপুৱা 6টা বজাৰ পৰা 12টা বজালৈকে খোলা থাকে সেইটো পাব্লিকৰ কাৰণে তাৰপিছত আমাৰ অলপ ৰেষ্ট লোৱাৰ টাইম তো 4টা বজাত আকৌ খোলে 8টালৈকে খোলা থাকে তাৰপিছত বাইদেউ এনেই একদম চিম্পুলকৈ অকণমান বুজাই দিব নেকি এনেকৈতো আপুনি ধৰক আপোনাৰ লগত আৰু কোনোবা থাকে এনেকৈ বুজাই দিয়ে মানে বহুত মানুহ আছে চাওক ইয়াত যদি আহে জানি বুজি যাব প্ৰতিটো ইয়াত এটা পিকচাৰ আছে বা এটা হেৰি মূৰ্তি আছে প্ৰতিটোৰ লগতে কিবা নহয় কিবা এটা মানে জড়িত আছে সেই কথাটো জানি পেলাই আপুনি যাব মানে যদি অকল এনেই ফটোখন বা কিবা এটা চাই মূৰ্তিটো চাই পেলাই যায় তেতিয়াহ'লে একো নাপাব মানে তো সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ যদি আহে কেতিয়াবা বাইদেউ আপোনালোকে যিকোনো মানুহক কথাটো বুজাই দিয়ে এতিয়া ধৰক এই ফটো এই মূৰ্তিখিনিৰ বিষয়ে অকণমান ক'ব নেকি এই মূৰ্তিটো যেনেকুৱা পাৰ্লিয়ামেণ্টত যেনেকুৱা প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট চব বহি এটা মিটিং হয় নহয় ছেইম আচ্ছা যেনেকৈ স্বৰ্গ হ'ব ন স্বৰ্গতেতো লক্ষ্মী নাৰায়ণ মহাৰাজা মহাৰাণী হ'ব বাকীতো আৰু দেৱী দেৱতা থাকিব ন সিহঁতৰ এটা মিটিং হ'ব মিটিং হৈ পিনে কি কৰিব লাগিব কি নাই এইবোৰ চব সিহঁতে ডিচিশ্যন ল'ব আচ্ছা এই মূৰ্তি মিটিং হৈ আছে মানে এইটো বুজা হয় বাইদেউ আপোনাৰ এনে ঘৰ মোৰ ঘৰ তিনিচুকীয়াতে ইয়াতে মই ইয়াতে বৰ্তমান ইয়াতে থাকোঁ মই ৰিটায়াৰ হৈছোঁ চাকৰি কৰিছিলোঁ স্কুলত বেংগলী স্কুলত তেতিয়া ৰিটায়াৰ হোৱাৰ পিছত মই ইয়াতে এতিয়া ভগৱানৰ সেৱা কৰিম বুলি ডিচিশ্যন লৈছোঁ এতিয়া 2 মাহ হৈছে মই ইয়াতে আছোঁ যি কি নহওক বহুত ভাল লাগিলে আপোনালোকক লগ পাই ইমান ভাল লাগিলে সেইকাৰণে আকৌ আপোনালোকে আহি থাকিব সকলোৱে যদি পাৰে এইফালে এবাৰ আহিব মানে ভিডিঅ' চোৱাসকলক কৈছোঁ মানে অকণমান আমি জ্ঞান ল'ব লাগে কিছুমান ভাল জ্ঞান সেইটো কৰি পেলাই ভিডিঅ'টো শেষ কৰিছোঁ আৰু বাকী সৰুকৈ কিছুমান ভিডিঅ' দিছোঁ চাই যদি চাব পাৰে ফেচবুকতো ইউটিউবতো বাইদেউ আমাৰ ফালৰ পৰা মানে গোটেইকেইজনৰ ফালৰ পৰা ময়ো কৈছোঁ ধন্যবাদ ঠিক আছে আপোনালোককো ধন্যবাদ আপোনালোকে আহিছে ইমান কষ্ট কৰি ইয়াতে জ্ঞান অলপ বুজিছেতো বুজিছোঁ বহুত বুজিলোঁ কি হৈ আছে মানে ইয়াতে কোনো মানুহে ইয়াতে জ্ঞান দিয়া নাই এইটো প্ৰথমে নিশ্চয় হ'ব লাগিব যে কোনো মানুহ আপুনি দেখিছে চবকে দেহধাৰী কোনো দেহধাৰী জ্ঞান নহয় মই যে কৈ আছোঁ এইটো মই কোৱা নাই এতিয়া আমি একদম ভগৱানৰ ওপৰত সমৰ্পণ আছোঁ যে ভগৱানে আমাক যি কৰাব ৰাতিপুৱাৰ পৰা আমি তাকে কৰিম তো যি কৰাই আছে যি মোক মুখৰ পৰা ওলাই আছে ভগৱানে কৈ আছে এইটো নিশ্চয় থাকিব লাগিব মানে এটা বিশ্বাস এইটো থাকিব লাগিব পুৰা ভগৱানৰ প্ৰতি পুৰা বিশ্বাস থাকিব লাগিব তেনেহ'লে আপুনি আগবাঢ়িব